সকলোকে নমস্কাৰ তথা স্বাগতম জনাইছোঁ ৰিয়েলিটি অফ লাইফ চেনেলটোলৈ। আজিৰ মূল বিষয়টো হৈছে ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্টৰ কাট অফ মাৰ্কৰ বিষয়ে। বহুদিনৰ পৰা ভাবি আছিলোঁ ভিডিঅ' এটি বনাম বুলি, পিছে বনোৱাহে হোৱা নাছিলে। সকলোৰে ভিডিঅ'বোৰ চাই আছিলোঁ কোনে কিমান নম্বৰ দিছে, কিন্তু এতিয়া মই এটা সঠিক মাৰ্কত উপনীত হ'ব পাৰিছোঁ, কাৰণ OMR চিট যিবিলাকে এপ্লাই কৰিছিলে সেইবিলাকৰ মাৰ্ক কমিছে। ক'ব বিচাৰিছোঁ যে যিমান মাৰ্ক পাম বুলি ভাবিছিলে তাতকৈ 10-12 নম্বৰ কমিছে। 90 পাম বুলি ভবা ল'ৰাজনে 80, 78 বা 75 পাব। কিছুমানে ভাবিছিলে 75 পাব, কিন্তু সি এতিয়া 60 পাব। আৰু এনেকুৱাও পাইছোঁ 100ৰ ওপৰত স্ক'ৰ কৰা ল'ৰা, তেওঁলোকৰো 10-12 নম্বৰ কমিছে। তো এইকাৰণে ক'ব বিচাৰিছোঁ সকলোৱে টেনশ্যনত আছে, টেনশ্যন ল'ব নালাগে। এতিয়া সঠিক যিটো জেনেৰেল কেটেগৰী আছে, এওঁলোকৰ যোৱা বছৰ গৈছিলে 79, ইয়াত কিন্তু নিগেটিভ মাৰ্কিং নাছিলে, এবাৰ নিগেটিভ মাৰ্ক আছে। প্ৰত্যেকটো 4টা ভুল হ'লে 1 নম্বৰকৈ কাটা যায়, এইটো সকলোৱে জানে। পিছে এতিয়া এই নম্বৰটোত আমি ইয়াত জেনেৰেল কেটেগৰীত আমি 74তকৈ ওপৰত নাযায়। তেনেকৈ জেনেৰেল ওমেনত 68 আছিলে যোৱা বছৰ, এইবাৰ 64 পাব। 73 আছিলে SCত, এইবাৰ 73 আছিলতো, এইবাৰ কমি এওঁলোকৰ চান্স আছে 62। ঠিক এনেকৈ আপোনালোকে এই 4-5 নম্বৰকৈ কমাই যাব পাৰে। আৰু এইখিনি হ'ল HSLC লেভেলৰ। এতিয়া আহিছে 8 লেভেলৰ যদি চাওঁ আমি 74 আছিলে যোৱা বছৰ জেনেৰেল কেটেগৰীৰ, কিন্তু এইবাৰ এইটো 68 to 70, ইয়াতকৈ ওপৰত নাযায়। কিন্তু তেনেকৈ কমাই যাব পাৰে আপোনালোকে চব। ST, SC, OBC আছিলে 62, এওঁলোকৰ এইবাৰ ধৰি লওক আপুনি 58। SC আছিলে 63, এইবাৰ আপোনালোকে ধৰিব পাৰে 63 আছিল, আপোনালোকে ধৰি লওক 57। ঠিক তেনেকৈ নম্বৰ কাউণ্ট কৰিব পাৰে। তো এইটো একদম সঠিক বুলি মই নকওঁ, অনুমানিকহে, কিন্তু চান্স আছে পূৰা 90% চান্স আছে। চ' মই সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব মোক অনুপ্ৰাণিত কৰিবলৈ। ধন্যবাদ।